নমস্কাৰ, আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা। কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয় আৰু সেইবোৰৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ গাড়ীবোৰ অহা ৩ বছৰৰ ভিতৰত বৈদ্যুতিক গাড়ীলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। ২০৭০ চনলৈ শূন্য কাৰ্বন নিৰ্গমন কৰাৰ বাবে চৰকাৰে যি লক্ষ্য, সেই সম্ভাৱনা বাস্তৱ হ'লেই সেই লক্ষ্য পূৰণৰ দিশে চৰকাৰে আৰু এখোজ আগুৱাব। অহা ২০২৫ চনৰ ভিতৰত বৈদ্যুতিক গাড়ীবোৰৰ দাম কমি ICE গাড়ীবোৰৰ পৰ্যায়লৈ আহিব বুলি আশা কৰা হৈছে। কেন্দ্ৰই ৪ মিলিয়ন বা তাতকৈ অধিক জনসংখ্যা থকা ৯খন চহৰ ক্ৰমে মুম্বাই, দিল্লী, বেংগালোৰ, হায়দৰাবাদ, আহমেদাবাদ, চেন্নাই, কলিকতা, ছুৰট আৰু পুনেক বৰ্ধিত বৈদ্যুতিক গাড়ী গ্ৰহণৰ বাবে বাছনি কৰিছে। উল্লেখ্য যে চৰকাৰে ১০,০০০ কোটি টকাৰ ফাষ্টাৰ এডাপ্টেশ্যন এণ্ড মেনুফেকচাৰিং অৱ হাইব্ৰিড এণ্ড ইলেক্ট্ৰিক ভেহিকলছ যোজনাৰ লাভ উঠাবলৈ পৰিকল্পনা কৰিছে, যাক ডিজাইন কৰা হৈছে ৰাজহুৱা আৰু অংশীদাৰী পৰিবহণ ব্যৱস্থাৰ বৈদ্যুতিকৰণক সমৰ্থন কৰাৰ বাবে আৰু এই চাৰ্জিং আন্তঃগাঁথনিৰ নিৰ্মাণত সহায়ক হোৱাৰ বাবে। এই যোজনা হৈছে গাড়ীৰ পৰা ওলোৱা ধোঁৱা আৰু জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতাক হ্ৰাস কৰাৰ বাবে চৰকাৰে লোৱা পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ অংশ। জানিব পৰা মতে, পেট্ৰল আৰু ডিজেলৰ চাহিদা উন্নতি এই দশকটোক আগৰ দশকৰ তুলনাত কমি গৈ প্ৰতি বছৰে ১.৫% হোৱাৰ সম্ভাৱনা আছে। যোৱা দশকটোত এই চাহিদাৰ উন্নতিৰ মাত্ৰা আছিল প্ৰতি বছৰে ৪.৯%। নিউজ ডেস্ক ৰিপৰ্ট, আৱাৰ নৰ্থ ইষ্ট।